So fifth number question to hoise, are the following pairs of set equal? So amar tolo jiketa set dia ase equal hoine nohoy aru amar reason dibo lagibo je kior karone equal set hoise ba kior karone equal set hua nai, thik ase. So yat soa first number question to ase set A ase elements dia ase 2 and 3 aru set B ase B amar ki ase set builder form ase. Yat ki hobo sai loa, suppose x such that x is a solution of ki ase x square plus 5x plus 6 equal to 0, thik ase etu square hoy. So মই টাইপ কৰি অলপ ফুল হৈ গল, ঠিক আছে এটো স্কয়ার হয়, ঠিক আছে। সো আমি এটুত আমাৰ এলিমেন্টস দিয়ে আছে, কোনো প্ৰবলেম নাই, কিন্তু এটুৰ এলিমেন্টস কেটা আমি উলিয়াব লাগিব। সো এটুৰ আমি সলিউশনটো কৰিব লাগিব x স্কয়ার প্লাস 5x প্লাস 6 ইকুয়াল টু 0। সো এটু সলিউশন কেনেকে কৰিব লাগে তোমালোকে গমে পোৱা। সাপোজ আমাৰ কি আছে 6 আছে, 6 1 যা 6 আৰু 6ক আমি কেনেকে ই কৰিব পাৰো, ভাগ কৰিব পাৰো। সাপোজ 2 into 3 দিলে আমাৰ কিন্তু হৈ যাব, কাৰণ 2 and 3 6 হৈ যাব আৰু 2 plus 3 আমাৰ কি হৈ যাব, ইয়াত আমাৰ হৈ যাব আমাৰ 5, ঠিক আছে। সো আমি ইয়াত সলিউশনটো কৰিব পাৰিম, ঠিক আছে। সো সিম্পলি সলিউশনটো কৰি দিয়া কি হৈ যাব আমাৰ সলিউশনটো x স্কয়ার, ঠিক আছে 2x, ঠিক আছে, তাৰ পিছত 3x plus 6 equal to 0, ঠিক আছে। ইমপ্লাইজ দিদু আমি যদি x টো কমন লও কি হ'ব x plus 2 হৈ যাব, and আমি যদি 3 টো কমন লও কি হ'ব x plus 2 হৈ যাব, ঠিক আছে। নেক্সট আমি কি কৰিব লাগিব, সাপোজ এতি আমাৰ কি হৈ যাব x plus 2 হৈ গল, তাৰ পিছত x plus 3 হৈ গল, দেন আমাৰ x ৰ ভ্যালুটো কি হৈ যাব, x ৰ ভ্যালুটো আহি যাব আমাৰ সিম্পলি আহি যাব -2 and -3, ঠিক আছে। সো আমি ইয়াত এলিমেন্টস টো লিখিব পাৰো -2 -3। আমি এতিয়া যদি কম্পেয়াৰ কৰো এই set A and set B লগত, এটো কিন্তু আমাৰ ম্যাচিং নহয়, ইয়াত +2 and +3 আছে, set B আছে কি -2 and -3 আছে। সো এলিমেন্টস কেটা সেম নহয়। সো আমি সিম্পলি লিখিব পাৰো সাপোজ 2 belongs to set A but 2 not belongs to set B, therefore set A not equal to set B। এইখিনি লিখি দিলে আমাৰ সলিউশনটো হৈ যাব, ঠিক আছে। সো আমাৰ নেক্সট নাম্বার কোয়েশ্চনটো আছে সেট দিয়া আছে A x such that x is a letter in order কি আছে ফলো আছে, ঠিক আছে। আৰু আমাৰ ইয়াত কি দিয়া আছে set B y such that y is a letter in the order কি আছে অলফ আছে। সো এটো যদি আমি এলিমেন্টস কেটা লিখি লও কি হৈ যাব f হ'ব, ঠিক আছে, o হ'ব, ঠিক আছে, l হ'ব, ঠিক আছে, o নহয় কাৰণ ৰিপিট হ'ব নালাগে, তাৰ পিছত কি হ'ব w হ'ব, ঠিক আছে। আৰু এটো কি হ'ব, এটো যদি আমি লিখি লও এটো w আছে, ঠিক আছে, o হ'ব, ঠিক আছে, l আছে, f আছে, এটো এলিমেন্টস হৈ গল। মানে সেট এর এলিমেন্টস কিটা আমি লিখি ললো, তাৰ পিছত সেট বি এর এলিমেন্টস কিটা আমি লিখি লৈছো, ঠিক আছে। সো f আমি যদি ম্যাচিং কৰি চাও এই f ৰ লগত f মিলি গৈছে, o ৰ লগত o মিলি গৈছে, তাৰ পিছত l ৰ লগত l মিলি গৈছে, w ৰ লগত w মিলি গৈছে, মানে সেম এলিমেন্টস আছে। আৰু নাম্বাৰস অফ এলিমেন্টস কি ইয়াতো 4টা আছে, ইয়াতো 4টা আছে, ঠিক আছে। সো আমাৰ নাম্বাৰস অফ এলিমেন্টসও মিলি গৈছে আৰু সেম এলিমেন্টসও হৈ গৈছে, ঠিক আছে। সো আমি ইয়াত কি লিখিব পাৰো, এইটো আমাৰ কি হল সেটটো ইকুয়াল সেট হৈ যাব। সো সলিউশনত আমি লিখিব পাৰো সাপোজ A set A and set B have same and equal elements, ঠিক আছে, therefore A equal to B। সো আমাৰ 5th নাম্বার কোয়েশ্চন কমপ্লিট হৈ গৈছে।